Hello friends, welcome back to my YouTube channel. আজি বহুদিন পিছত আকৌ ব্লগ বনাই আছো। আজিৰ মানে শাৰদীয় দুৰ্গা পূজা যেহেতু আছে, আজি অষ্টমী হয় আৰু যাৰ বাবে আজি আপোনালোকক গোৱালপাৰাৰ যি দুৰ্গা পূজা যোৱাবাৰো দেখাইছিলোঁ আপোনালোকক, সো আজিও দেখাম। তো মই আৰু মোৰ ভাই আছে, ভাই দিয়া ৰবুল ভাই আৰু মোৰ ভাইৰ আন এজন ফ্ৰেণ্ড আছে। আমি তিনিজনে আজি যাম দুৰ্গা পূজা চাবলৈ গোৱালপাৰা টাউন বা আন বহুত ঠাইত যাম। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো যদি মোৰ ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু কেনেকুৱা লাগিল সেইটো অলপ কমেণ্টতো জনাই দিব আৰু মোৰ চেনেলত যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো ব'লা আমি তিনিজনে এতিয়া যাবলৈ আৰম্ভ কৰিলোঁ। সন্ধিয়া সময় হৈছে, এতিয়া আমি যাম। যাবলৈ আৰম্ভ কৰিলোঁ, ঘৰৰ পৰা ওলাইছোঁ, বৰ্তমান ৰাস্তাত আছোঁ। তো চাই থাকক। প্ৰথমত যাওঁ আমি বেলতলাত এটা বৰ ধুনীয়াকৈ এটা পূজা মণ্ডপ আছে। বেলতলাত আই লাভ গোৱালপাৰা নামৰ এটা চেল্ফি ষ্টেণ্ড আছে, তাত যাম। চাই থাকক। চাওক পূজাৰ বতৰ, একদম মানুহেৰে ৰাস্তাটো একদম ভিৰ, জেলেপি দোকান আৰু বৰষুণৰ বাবে অলপ ঢাকি দিছে এইবিলাক। চাওক কিমান ভিৰ আছে সন্মুখত। আৰু আমি প্ৰথমত যাই আছোঁ বেলতলাত মানে বৰ ধুনীয়া পূজা মণ্ডপ সজাইছোঁ। তো চাই থাকিব আপোনালোকে। চাওক এটা পূজা মণ্ডপত আহিছোঁ বেলতলা, কিন্তু দেখক না বৰষুণৰ বাবে ৰাস্তা ঘাট একদম বেয়া হৈ পৰিছে। তো আমি ভিতৰত যাই আছোঁ পূজা মণ্ডপৰ পিনে। বৰষুণৰ বাবে মানুহো কম আহিছে একেবাৰে। চাওক মানুহ নায়েই প্ৰায়। এটা পূজা মণ্ডপ বেলতলাৰ আৰু এটা বৰ ধুনীয়াকৈ এটা চেল্ফি পইণ্ট বনাই দিছে ইয়াত, আই লাভ গোৱালপাৰা। চাওক চেল্ফি পইণ্টত কেইটামান এতিয়া আমি ফটো লোৱাৰ পিছত আমি আন এখন দুৰ্গা পূজা মণ্ডপ আপোনালোকক দেখুৱাবলৈ লৈ যাম। চাব ইয়াত বহুতকেইটাই আমি ফটো উঠিলোঁ। ফটো উঠাৰ পিছত এতিয়া আমি আন এখন মণ্ডপত যাম। চাই থাকিব। এতিয়া আমি আন এখন মণ্ডপত যাম। সন্মুখত আমি পালোঁৱেই। সন্মুখত আছে গোৱালপাৰা জিলাৰ আৰক্ষী চাউনী, আৰু আৰক্ষী চাউনীটো এটা বৰ ধুনীয়াকৈ এটা পূজা মণ্ডপ বনাইছে। তো আপোনালোকক সেইটোও ভাবিছোঁ দেখাম। তো চাওক এই সন্মুখত যিটো আছে, তো সেইটো হৈছে আৰক্ষী চাউনীৰ পূজা মণ্ডপ। চাওক আমি কোনো এটা গাড়ীত নচলাকৈ আমি খোজকাঢ়ি আজি পূজা চাবলৈ আহিছোঁ। আমি তিনিজনে খোজকাঢ়ি আজি দেখোঁ ক'লৈকে যাব। খোজকাঢ়ি ভাল লাগে যাবে। খোজকাঢ়ি ভাবিছোঁ যে যিমানবিলাক পূজা মণ্ডপ আছে আপোনালোকক দেখুৱাম। তো চাই থাকক। আমি পূজা মণ্ডপ এটাত সোমালোঁ গোৱালপাৰা জিলা আৰক্ষী চাউনীত। সন্মুখত আছে, চাব। সন্মুখত হৈছে গোৱালপাৰা জিলা আৰক্ষী চাউনীৰ পূজা মণ্ডপ। আৰক্ষী চাউনীৰ হয়তো মানুহ নায়েই বেছি। সন্মুখত এটা আছে চেল্ফি পইণ্ট। আছে বৰ ধুনীয়াকৈ। এতিয়া আমি ডেন্সিং ষ্টেডিয়াম পালোঁ আৰু তাৰ ওচৰত আন এটা পূজা মণ্ডপ বনাইছে। বৰ ধুনীয়াকৈ গুহাৰ টাইপত বনাইছে। চাব আপোনালোকে, বৰ ভাল পাব। সন্মুখত আছে, চাব। বেছি দূৰ নহয়, পালোঁৱেই আৰু। চাই থাকক। চাওক কিমান ধুনীয়াকৈ পূজা মণ্ডপ এটা বনাইছে গুহা টাইপৰ। চাওক চাওক কিমান ধুনীয়াকৈ পূজা মণ্ডপটো বনাইছে। দুইপিনে দুটা গুহা আৰু মাজত মা দুৰ্গাৰ সেয়া। চাওক এটা গুহাৰ ভিতৰত এতিয়া সোমাম। চাওক কি আছে বা ইয়াত। ইয়াততো একো নাই। আন এটা গুহাত সোমাম। ইয়াততো একো নাই। ইপিনে যাম। তো আন এটা গুহা আছে, তাত সোমাম। চাওঁ তাত কিবা পাওঁ নেকি। আমি আন এটা গুহাৰ ভিতৰত সোমাম। চাওঁ কেমেৰামেন আহক। আন এটা গুহাৰ ভিতৰত সোমাইছোঁ। ইয়াত দেখিবলৈ পাইছোঁ এটা ব্ৰিজ, বৰ ধুনীয়াকৈ। চেল্ফি পইণ্ট। আচলতে লাইটবিলাক কিয় বা নুমাইছে সেইটোতো নাজানো, কিন্তু বৰ ধুনীয়াকৈ বনাইছে। আৰু চাওক ষ্টাৰ দি লাইট থাকিলে আৰু ভাল হ'লহেঁতেন। ইয়াত কেইটামান ফটো উঠিলোঁ, কেপচাৰ কৰিলোঁ। ইয়াৰ পিছত আমি এতিয়া আন এখন মণ্ডপত চাম। তো বলক যাওঁ। এতিয়া আমি দুৰ্গা মন্দিৰ যাই আছোঁ। খোজকাঢ়ি যাই আছোঁ তিনিজনে। বৰ ভাল লাগি আছে আজি। দুৰ্গা মন্দিৰত আগত দেখিছিলোঁ এটা বৰ ধুনীয়া মানে চেল্ফি পইণ্ট এটা বনাইছে, আৰু লগতে পূজা মণ্ডপো আছে। তো আপোনালোকক ভাবিছোঁ সেইখিনি দেখাম, আৰু চেল্ফি পইণ্টটো চাব আপোনালোকে। তো চাই থাকক। এতিয়া দুৰ্গা মন্দিৰ আহি পালোঁ আমি, আৰু সন্মুখত এটা পূজা মণ্ডপো আছে, লগতে এটা বৰ ধুনীয়া মানে চেল্ফি পইণ্ট এটা আছে। তো চাই থাকক চেল্ফি পইণ্টটো। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগি আছে তেনেহ'লে এটা লাইক কৰি দিব।
চাই থাকক। চাওক সন্মুখত বৰ ডাঙৰ এটা মানে পূজা মণ্ডপ আৰু বহুত মানুহ আহিছে চাবলৈ পূজা মণ্ডপটো। মেলাৰ দৰে অলপ হৈছে মানে দোকান পোহাৰ অলপ হৈছে। এটা বৰ ধুনীয়া মানে ই বনাইছে চেলফি পইণ্ট। চাওক তাত যে আমি কেইটামান ফটো দিম চাওক বৰ ধুনীয়া লাগিছে এইটো। বহুকেইটা পূজা মণ্ডপ দেখুৱালোঁ এতিয়া আৰু বহুতো আছে। তো সন্মুখত আন এটা আছে বিশালৰ সন্মুখত তাত যাম। পূজা মণ্ডপ পালোঁ চাওক ইয়াতো আৰু বৰ ধুনীয়াকৈ মানে চেলফি পইণ্ট আছে চাই থাকিব। পালোঁৱে আৰু আমি আন এটা চেলফি পইণ্ট আৰু লগতে পূজা মণ্ডপ বৰ ধুনীয়াকৈ সজাইছে। চাওক কিমান ধুনীয়াকৈ এটা পূজা মণ্ডপ সজাইছে। ৱাও হাউ বিউটিফুল। মানুহৰ ভিৰ লাগি গৈছে ইয়াত। এতিয়া আমি ভিতৰত সোমালোঁ আপোনালোকক দেখুৱাবৰ বাবে আৰু লগতে কেইটামান ফটো উঠিম বুলি ভাবিছোঁ। চাওক এটা কিমান ধুনীয়াকৈ এটা ই বনাইছে। এতিয়া আমি যাই আছোঁ চক বজাৰ আৰু তাত মানে বিখ্যাত কেদাৰনাথ মন্দিৰ সেয়া বনাইছে। কেদাৰনাথ মন্দিৰ বনাইছে বৰ ধুনীয়াকৈ। সেইটো দেখুৱাম আপোনালোকক। বৰ্তমান যিটো মানে গোৱালপাৰাত ট্ৰেণ্ডিং চলি আছে কেদাৰনাথ মন্দিৰ, তো সেইটো দেখিবলৈ যাই আছোঁ আমি। কিন্তু চাওক মোৰ লগত মানে আমি তিনিজনে যাই আছোঁ কেদাৰনাথ মন্দিৰ চাই থাকিব। এয়া আমি আহি পালোঁ একেবাৰে ভূটান শ্মশানৰ ইয়াত আৰু তাত দেখক পুৰা লাইটিং কৰি গেট বনাইছে বৰ ধুনীয়া লাগিছে। আপোনালোকে চাই যাব শ্মশানৰ ইপিনে আৰু কিমান ধুনীয়াকৈ চাওক না পূজা পেণ্ডেলটো চাওক আপোনালোকে। ৱাও আমি বৰ্তমান গোৱালপাৰাৰ কলিতাপাৰা পালোঁ আৰু কলিতাপাৰাত বৰ ধুনীয়াকৈ মানে পূজা মণ্ডপ সজাইছে। তো এতিয়া আপোনালোকক সেইবিলাক দেখাম চাই থাকিব। মোৰ সন্মুখত আন এটা পূজা মণ্ডপ আছে চাওক। চাওক কিমান ধুনীয়াকৈ এটা পূজা মণ্ডপ সজাইছে চাওক। আমি পূজা মণ্ডপৰ ভিতৰত সোমালোঁ আমি দুৰ্গাপাৰা পূজা মণ্ডপত। চাওক আমি যাই আছোঁ চক বজাৰৰ বিখ্যাত কেদাৰনাথ মন্দিৰ যে বনাইছে তালৈ। চাওক সন্মুখত কিমান চাওক কেদাৰনাথ মন্দিৰ কিমান মানুহৰ সমাগম ঘটিছে চাওক। আমি কেদাৰনাথ টেম্পল ফুৰিলোঁ। এতিয়া আমি দেখোঁ আৰু ক'ত যাওঁ। তাৰ পৰা বাহিৰ হৈ আছোঁ। চাওক কিমান মানুহ আহিছে, বৰ মানুহ আহিছে। কিন্তু আহিবইতো ইমান ধুনীয়াকৈ বনাইছে। তো যাই আছোঁ এতিয়া চাওক। এতিয়া আমি আহি কাছাৰী ঘাট পালোঁ আৰু কাছাৰী ঘাটতো বৰ ধুনীয়া এটা মণ্ডপ বনাইছে। কাছাৰী ঘাটত আছোঁ চাই থাকক। এটা মেলাৰ দৰে বনাইছে চাই থাকিব। তাৰ পিছদিনা আছে কাছাৰী ঘাট। কাছাৰী ঘাটত বৰ মেলাৰ দৰে বনাইছে আৰু চাওক। কাছাৰী ঘাটত আহি আমি জেলেপি খাই আছোঁ। পূজাৰ বতৰ জেলেপি নাখালে আৰু কেনেকুৱা থৈ দিবি। চাওক সন্মুখত আছে তাত ব্ৰহ্মপুত্ৰ নদী আন্ধাৰ চাৰি পিনে যাৰ বাবে একো দেখা নাযায়। সন্মুখত আছে কেৱল ব্ৰহ্মপুত্ৰ নদী। আমি আন এখন পূজা মণ্ডপত আহিছোঁ চাওক। আজি মানে গোটেইখিনি আপোনাক দেখুৱাই আছোঁ। আমি কেইটামান ফটো উঠিলোঁ। সেয়া আছিল ৰংঘৰ বনাইছিল তাত ফটো উঠাৰ পিছত আমি সন্মুখত যাই আছোঁ দেখুৱা আৰু কি পাওঁ আপোনালোক দেখুৱাই থাকিম। আমি যলৈকে যাই থাকোঁ আজি। এতিয়া আমি আহি পালোঁ বৰপুখুৰী। সন্মুখত আছে বৰপুখুৰী আৰু লগতে এটা পূজা মণ্ডপ আছে। তো আপোনালোকক সেইখিনিও দেখুওৱাৰ চেষ্টা কৰিম। চাওক সন্মুখত বৰপুখুৰীটো এটা পূজা মণ্ডপ আৰু সন্মুখত এইটো বৰপুখুৰী বুলি কয় সেইখিনি ঠাই। চাওক ইয়াত ইমান ধুনীয়াকৈ এটা ই বনাইছে আৰু সন্মুখত চাওক ইয়াত সৰুকৈ এটা শিশু উদ্যান আছে। আমি বহু সময় ইয়াত ফুৰিলোঁ আৰু ফুৰাৰ পিছত এতিয়া অলপ বৰপুখুৰী পাৰত এতিয়া বহি আছোঁ। ওচৰত এটা পুখুৰী আছে আৰু আমি সকলোৱে ইয়াত বহি অলপ জিৰাই আছোঁ। ইয়াৰ পিছত আমি ডাইৰেক্ট ঘৰময় হ'ম কাৰণ গোৱালপাৰাত যিমানবিলাক মানে পূজা মণ্ডপ আছে সেই পূজা মণ্ডপবিলাক আপোনালোকক দেখুৱালোঁ আৰু এতিয়া অলপ বহি ৰেষ্ট লৈ আছোঁ। ৰেষ্ট লোৱাৰ পিছত আমি ইয়াৰ পৰা উঠি ডাইৰেক্ট ঘৰময় হ'ম। তো চাই থাকক আৰু অলপ আছে ভিডিঅ'টো শেষ কৰিবলৈ। বৰ দীঘল হ'ল বোধহয় তথাপি অলপ চাই থাকক।
গোৱালপাৰাৰ প্ৰায়বিলাক দুৰ্গা পূজাৰ মণ্ডপবিলাক দেখুৱালোঁ আপোনালোকক আৰু এতিয়া আমি ঘৰলৈ যাই আছোঁ চাওক পিলপিলিও দুদিলোঁ আৰু এতিয়া আমি ঘৰমুখী হ'ম তো এইখিনি আছিল মোৰ সৰু সুৰা ব্লগ যদি ভাল লাগিছে তেনে লাইক কৰি দিব আৰু যদি নতুন আহিছে মোৰ চেনেলত তেনে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ